পোনপ্ৰথমে আমাৰ মিডিয়াসকলক আমাৰ এভাৰগ্ৰীণ চেৰিটেবল তৰফৰ পৰা ধন্যবাদ যাচিছোঁ আৰু লগতে আজি ৰাইজৰ সন্মুখত আমি ভাল এটা মেছেজ দিবলৈ বিচাৰিছোঁ। সেইটো হ'ল আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কৰ সন্মুখত আমি থিয় হৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি ৰাতিৰ সময়ত আমাৰ এই 4 নম্বৰ যিটো জংঘলৰ ভিতৰত এটা দুৰ্ঘটনা হৈ গ'ল, কিয়নো এই দুৰ্ঘটনা চাই পেলাই আমি ৰাইজৰ সন্মুখত অনুৰোধ কৰাৰ বিষয়টো হ'ল যে হাতী আৰু মানুহৰ সংঘাত, এই সংঘাতটো আজি ৰাতিত হৈ গ'ল। গতিকে আমি যিসকলে তাতে সৰলপাৰা পিকনিক স্পটত বনভোজ খাবলৈ যোৱা ৰাইজসকলক আমি বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ, কাৰণ এতিয়া বাৰিষাৰ সময় হোৱাৰ লগে লগে আমাৰ চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনৰীয়া হাতী বা বিভিন্ন জীৱ জন্তুৱে আমাৰ ৰাস্তাৰ সন্মুখত খাদ্যৰ এভেইলেবল হোৱাৰ কাৰণে এখেতসকলে ৰাস্তাৰ সন্মুখত খাবলৈ আহে। সেই সময়ত আমাৰ যিসকলে ৰাইজসকলে আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কৰ মাজেদি যোৱা উল্টাপানী ৰাস্তাত যিহেতু গৈ পেলাই আমাৰ সৰলপাৰা পিকনিক স্পটত উপস্থিত হৈ এখেতসকলে এনেকেই এনজয়মেণ্ট কৰিবলৈ যায়। কিন্তু আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে কিয়নো এইটো ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ কাৰণে বিশেষ আমাৰ এই চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বনৰীয়া হাতীবিলাকে কিছুমান আক্ৰমণৰ বিশেষ ঘটনাবিলাক আমি অলপ আগৰ পৰাই দেখি আছোঁ। অলপ আগতে এটা বাইকত খুন্দা মাৰি মানুহক হত্যা কৰিবলৈ বিচাৰিছে, কিন্তু এখেতে জীৱন ৰক্ষা হ'ল। তাৰপিছত আমাৰ সৰলপাৰাৰ ওচৰত যিটো গাঁও আছে তাতে হাতীয়ে মানুহ মাৰিলে আৰু উল্টাপানী ওচৰত আকৌ মানুহৰ ঘৰত উভতি গৈ মানুহ মাৰিলে। সেইকাৰণে এতিয়া বনৰীয়া হাতীয়ে যিটো ৰাস্তাৰ সন্মুখত সদায় খাদ্য ভোজন কৰিবৰ কাৰণে উপস্থিত হয়, সেই সময়ত যদি আমাৰ ৰাইজসকলে যদি তাতে বনবাস খাবলৈ গৈ ৰাতিৰ সময়ত উভতি আহে, তেনেহ'লে নিশ্চয় মানুহক হাতীয়ে সংঘাত কৰিব। সেইকাৰণে আমি অনুৰোধ কৰিব বিচাৰিছোঁ সকলোৱে যাতে তাত যোৱাৰ সময়ত যেনেকৈ ভালে ভালে যায়, ঠিক অহাৰ সময়তো আবেলি সময় হোৱাৰ লগে লগে যাতে উভতি আহে, গেটৰ পৰা উভতি গৈ নিজৰ ঘৰ পালে উভতি যায়, এইটো আমি কামনা কৰিছোঁ। কাৰণ আমি চিকনা জহলাও নেশ্যনেল পাৰ্কৰ এটা সুৰক্ষা এটা টিম হৈ পেলাই ৰাইজক সহায় সহযোগিতা কৰা এটা NGO হৈ পেলাই অনুৰোধ কৰিব বিচাৰিছোঁ সকলোৱে আহক, কিন্তু তাতে বনভোজ খোৱাৰ পিছত সকলোৱে অতি সোনকালে উভতি যোৱাটো আমি বিচাৰিছোঁ। আৰু আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ কোকৰাঝাৰ ডিভিজনেল ফৰেষ্ট অফিচাৰৰ আগত আমি অৱগত কৰিব বিচাৰিছোঁ, যিহেতু এটা চিকনা জহলাও নেশ্যনেল পাৰ্কত ৰুল এণ্ড ৰেগুলেশ্যনটো ঠিক কৰি দিয়ক, কাৰণ ইয়াতে অহা যোৱা কৰা মানুহবিলাকে যাতে জীৱনৰ সংঘাত হ'ব নালাগে। আমি কামনা কৰিছোঁ অহা সময়ত ভাল এটা আলোচনাৰ মাধ্যমেৰে এই গোটেই নিয়ম বান্ধি দিয়াটো উচিত বুলি আমি অনুৰোধ কৰিছোঁ। আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট NGOৰ পৰা আমাৰ ফৰেষ্টক এছিষ্টেণ্ট বা সহায় সহযোগিতা আগবঢ়াই আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কটো ভাল এটা সুন্দৰময় এটা প্ৰাকৃতিক সৌন্দৰ্য বজাই ৰাখি, সেউজীয়া বজাই ৰাখি আমাৰ চিকনা জহলাও নেশ্যনেল পাৰ্কটো গঢ়ি তুলিবৰ কাৰণে আগবাঢ়ি যাম। গতিকে আমি বনভোজ খোৱা সকলক আমি সৰু এটা বিনম্ৰ মনেৰে অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকলে তাতে বনভোজ খাবলৈ আহে, এখেতসকলে গাড়ীত থকা বটল বা গাড়ীত থকা কিছুমান খোৱা বস্তু বাহিনীবিলাক ৰাস্তাত আগফালে আৰু সোঁফালে যিটো পেলাই নাযায়, কিয়নো এইবিলাক প্লাষ্টিকৰ বস্তু বাহিনীবিলাক যেতিয়া হাতীয়ে খাব তেতিয়া হাতীৰ জীৱনটো অসংখ্য হৈ যাব। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট NGOৰ ল'ৰা ছোৱালীবিলাকে সদায় ৰবিবাৰৰ ৰাতিপুৱাৰ সময়ত দুটা জিপচি লৈ পেলাই, ৰাইট এণ্ড লেফ্ট জিপচি লৈ পেলাই এখেতসকলে যি পেলাই থোৱা বটলবিলাকক কালেকশ্যন কৰি
আমি এনেকেই মানুহৰ যিটো ডাষ্ট পেলোৱা এক গোটেইবিলাকক আমি ডাষ্টবিলাক ক্লিন বা চাফা কৰিব লগা হয় কাৰণ আমি দুখ কষ্ট কৰাৰ কাৰণে আমি সকলোক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এনেকুৱা কোনেও লেতেৰাবিলাক নকৰে সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী সময়ত সকলোৱে নিয়ম বান্ধি থোৱা গোটেই ৰুলবিলাক ফ'ল' কৰি যাতে নিজৰ বচাব চেষ্টা কৰে বা এই ৰাষ্ট্ৰীয় উদ্যানটো ভাল এটা সজাই ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখি আমাৰ এভাৰগ্ৰীণ চেৰিটেবল ট্ৰাষ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সকলোক অনুৰোধ কৰি মই ইয়াতে মোৰ মন্তব্যটো সামৰি পৰিলোঁ। থেংক ইউ।